ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু বহুত কিবা এটা ভাল কথা বুজি পাব। তেনেহ'লে শুনক। এজনী ছোৱালীক বহুত সুখেৰে বিয়া দিয়ে, বেলেগ এখন ঘৰলৈ যায় আৰু তেতিয়া সেই ছোৱালীজনীয়ে বিয়া হৈ যেতিয়া শাহু শহুৰেকৰ বোৱাৰী বনে, তেতিয়া ছোৱালীজনীয়ে শাহু শহুৰেকক আলপোচন ধৰিবলৈ বহুত অশান্তি পায় আৰু হাজবেণ্ডক সদায় কয়, শুনা না, আমি বেলেগকৈ থাকোঁ, নতুন ফ্লেট এটা লোৱা, তাত সুখেৰে শান্তিৰে থাকিব পাৰিম। তাৰপিছতে হাজবেণ্ডে সদায় সেইখিনি কথা শুনি 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 বাধ্যত পৰি তেতিয়া হাজবেণ্ডে এদিন কয়, মই আজি ফ্লেটটো ল'লোঁ, তুমি পেকিং কৰা। তাৰপিছতে ৱাইফে বহুত সুখী হৈ পৰে আৰু সেই সুখত নিজৰ মাকক ফোন লগায়। হেল্ল' মা, হেৰি নহয়, মোৰ বহুত দিনৰ আশা এটা আজি পূৰা হৈ গ'ল মা। তাৰপিছতে মাকে কয়, কি আশা মাজনী, কচোন। মই যে তোমাক আগতো কৈছিলোঁ, তুমি পাহৰিলা নেকি? মই যে বেলেগকৈ থাকিম বুলি কৈছিলোঁ, মা দেউতাহঁতে পুৰণা ঘৰটোত থাকিব আৰু আমি নতুন ফ্লেট এটাত থাকিম কৈ আছিলোঁ। আজি সেয়া পূৰা হ'ল, আমি চিফ্ট হ'ম। তাৰপিছতে এই সুখৰ খবৰটো মা দাদাকো জনাও, ফোনটো দিয়া না। তাৰপিছতে মাকে দুখত কয়, মাজনী, তই যে কৈছ দাদাক ফোনটো দিবলৈ, দাদাও আজি অলপ দিনৰ পাছৰ পৰা বিয়া পাতি আমাৰ লগত নাথাকে নহয়, সিও বেলেগকৈ থাকে। এই কথাখিনিত আপোনালোকে কি বুজিলে কমেণ্ট বক্সত জনাব।